নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ নতুন ইউটিউব চেনেল ই ক্লাছেছ ইন আছামিছৰ আন এটা নতুন ভিডিঅ'লৈ। হয় বন্ধু-বান্ধৱীসকল, আজিৰ আমাৰ ভিডিঅ'টোৰ মূল বিষয় হ'ল শিক্ষকসকলৰ দৰমহাৰ বিষয়ে। আপোনালোক সকলোৱে গমেই পায় যে বৰ্তমান এলিমেণ্টাৰী এডুকেশ্যন অধীনত LP ME শিক্ষকসকলৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু ইয়াৰ প্ৰথম অস্থায়ী মেধা তালিকা ইতিমধ্যেই প্ৰকাশ হৈছে আৰু সেইবাবে বহুতে জানিবলৈ ইচ্ছা কৰে যে নতুনকৈ নিযুক্তি লাভ কৰাৰ পিছত শিক্ষকসকলে কিমান টকাকৈ মাহিলী দৰমহা লাভ কৰিব। আৰু সেইবাবে আজি আমি সম্পূৰ্ণ চেলাৰী ষ্ট্ৰাকচাৰ যিটো আছে সেইটো আমি বুজিবলৈ চেষ্টা কৰিম। তেন্তে বলক বন্ধু-বান্ধৱীসকল পলম নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধু-বান্ধৱীসকল, আমাৰ যিটো চেলাৰী ষ্ট্ৰাকচাৰ আছে এইটো প্ৰায় সকলো চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত একে হয় আৰু সেই চেলাৰী ষ্ট্ৰাকচাৰ জনাৰ আগতে আমি কেইটামান বিষয় জানিব লাগিব, যেনে পে' বেণ্ড কি, গ্ৰেড পে' কি, DA কিমান হ'ব বা DA কি, বেচিক পে' কিমান বা কেনেকৈ বেচিক পে' ওলায়, HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাউন্স কিমান, গ্ৰছ চেলাৰী কিমান বা কেনেকৈ হ'ব আৰু নেট চেলাৰী কিমান। তেন্তে বন্ধুসকল বলক আমি প্ৰথমে চাই লওঁ পে' বেণ্ড। বন্ধু-বান্ধৱীসকল, যেতিয়া আপোনালোকে নিযুক্তি লাভ কৰিব তেতিয়া নিযুক্তি পত্ৰতে লিখা থাকিব, চাব যিটো আপোনাৰ পে' বেণ্ডটো আছে, আমি যিটো শিক্ষকসকলে পে' বেণ্ডটোৰ ভিতৰত পৰে আৰু সেই পে' বেণ্ডটোতো আৰম্ভ হয় 14,000ৰ পৰা আৰম্ভ হৈ 60,500 টকালৈকৈ হয়। তাৰপিছত আহিলে আপোনাৰ গ্ৰেড পে'। গ্ৰেড পে'ত আপোনাৰ বিভিন্ন ধৰণৰ থাকে। যদি আপুনি শিক্ষকসকলৰ কথা ক'বলৈ গৈ আছোঁ, যদি আপুনি LPৰ শিক্ষক হয় আৰু গ্ৰেজুৱেট হয় তেন্তে আপুনি 7,400 টকাকৈ গ্ৰেড পে' লাভ কৰিব আৰু যদি আপুনি ME হয় তেন্তে 8,700 টকাকৈ গ্ৰেড পে' লাভ কৰিব। নেক্সট হ'ল বেচিক পে'। আপোনাৰ বেচিক পে'টো হয় পে' বেণ্ড প্লাছ গ্ৰেড পে'। এতিয়া চাওক, ইয়াত আপোনাৰ পে' বেণ্ডটো আপোনাৰ 14,000ৰ পৰা ষ্টাৰ্ট হৈছে, তেন্তে আপোনাৰ যিটো হ'ব 14,000 প্লাছ গ্ৰেড পে' হ'ল আপোনাৰ 7,400। এতিয়া টোটেল আপোনাৰ বেচিক পে' হ'লগৈ 21,400 আৰু সেই 21,400ৰ ওপৰতে ডিপেণ্ড কৰি আপোনাৰ সম্পূৰ্ণ চেলাৰীটো হিচাপ কৰা হ'ব। নেক্সট আহিলে আপোনাৰ ডিয়াৰনেছ এলাউন্স, যিটো আপোনাৰ DA বা অসমীয়াত মৰগীয়া বোনাছ বুলি কোৱা হয় আৰু এইটো চেঞ্জ হৈ থাকে। এতিয়া চলি আছে আপোনাৰ 31% চলি আছে, মানে আপোনাৰ বেচিক পে' যিমান আছে তাৰ 31% চলি আছে। এতিয়া চাওক, আপোনাৰ বেচিক পে' আছিলে কিমান 21,400 আৰু তাত 31% হ'ব আপোনাৰ 6,634 ৰুপিজ আৰু আপোনাৰ DAটো হ'ল, মনত ৰাখিব, 6,634 ৰুপিজ। তাৰপিছত আপোনাৰ নেক্সট আহিলে HRA বা যিটো আমাৰ হাউচ ৰেণ্ট এলাউন্স বুলি কয় আৰু সেই হাউচ ৰেণ্ট এলাউন্সটো হ'ল 7% অফ বেচিক পে'। এতিয়া আপোনাৰ বেচিক পে'টো মনতে আছিলে 21,400 আৰু তাৰ 7% কৰিলে আপোনাৰ 1,498 ৰুপিজ হয়। নেক্সট যিটো আপুনি পাব এইটো হ'ল আপোনাৰ গ্ৰছ চেলাৰী। এতিয়া চাওক, গ্ৰছ চেলাৰীটো কেনেকৈ হিচাপ কৰে। গ্ৰছ চেলাৰী হিচাপ কৰাৰ নিয়মটো হ'ল আপোনাৰ বেচিক পে' প্লাছ DA অৰ্থাৎ ডিয়াৰনেছ এলাউন্স প্লাছ HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাউন্স প্লাছ মেডিকেল এলাউন্স। এতিয়া আমি আগতে হিচাপ কৰি আহিছিলোঁ যে আপোনাৰ বেচিক পে'টো আছিলে 21,400 প্লাছ DAটো আমি আগতে ওলাইছিলোঁ 6,634 ৰুপিজ প্লাছ আৰু যিটো HRA অৰ্থাৎ হাউচ ৰেণ্ট আমি আগতে ওলাইছিলোঁ 1,498 ৰুপিজ আৰু আপোনাৰ মেডিকেল এলাউন্সটো এইটো আপোনাৰ ফিক্সড এমাউণ্ট হয় 600 ৰুপিজ সকলো কৰ্মচাৰীকে দিয়া হয়। তেতিয়া আপোনাৰ গ্ৰছ চেলাৰীটো গোটেইখিনি আপোনাৰ প্লাছ কৰিলে 30,132 ৰুপিজ, আপোনাৰ সেইটো হয় আপোনাৰ গ্ৰছ চেলাৰী। এতিয়া আহিলে আপোনাৰ ডিডাকশ্যন, কিমান আপোনাৰ ডিডাকশ্যন হ'ব। আপোনাৰ ডিডাকশ্যনৰ প্ৰথমটো হ'ল আপোনাৰ NPS, যিটো আমি নেশ্যনেল পেঞ্চন স্কিম বুলি কওঁ আৰু আপোনাৰ NPS ডিডাকশ্যন কৰে 10% অফ বেচিক প্লাছ DA অৰ্থাৎ
আপুনি গমেই পায় যে আপোনাৰ বেচিকটো আছিলে 21,400 প্লাছ DA যিটো আপোনাৰ হৈছিলে আপোনাৰ 6,634 ৰুপিজ তাৰ আপোনাৰ 10% হ'ব আৰু সেইটো এমাউণ্টৰ 10% হ'লে আপোনাৰ 2,803 টকা হ'ব আপোনাৰ NPS আৰু আপোনাৰ নেক্সট ডিডাকশ্যনটো হ'ল চেলাৰী টেক্স যেটো আপোনাৰ 208 টকা আৰু GIS এইটো গ্ৰুপ ইঞ্চুৰেঞ্চ হয় সেইটো হ'ল আপোনাৰ 200 টকা টোটেল আপোনাৰ 408 টকা এতিয়া আপোনাৰ টোটেল ডিডাকশ্যনটো হ'ল যেটো আপোনাৰ NPS আছিল 2,803 টকা প্লাস চেলাৰী টেক্স 200 টকা প্লাস GIS 208 টকা গোটেইখিনি আপোনাৰ প্লাস কৰিলে 3,211 টকা এতিয়া আপোনাৰ নেক্সট চেলাৰীটো হ'ব গ্ৰছ চেলাৰী মাইনাছ টোটেল ডিডাকশ্যন এতিয়া আপোনাৰ গ্ৰছ চেলাৰী কিমান আছিলে 30,132 ৰুপিজ আৰু ইয়াৰ পৰা মাইনাছ যেটো হ'ব টোটেল ডিডাকশ্যন আছিলে আপোনাৰ 3,211 টকা আৰু এটা আপোনাৰ মাইনাছ কৰিলে আপোনাৰ যিমানখিনি হ'ব হেতু হ'ল আপোনাৰ নেট চেলাৰী বা আপুনি ইন হ্যান্ড চেলাৰী বুলি ক'ব পাৰে আৰু আপুনি তো মাইনাছ কৰিলে 26,921 ৰুপিজ হ'ব যেটো আপুনি ইন হ্যান্ড পাব আপোনাৰ একাউণ্টত তো বন্ধু-বান্ধৱীসকল আজি আমাৰ ভিডিওটো ইমানেই আছিলে যদি ভিডিওটো ভাল লাগে তেন্তে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু আপোনাৰ নিজৰ বন্ধুবৰ্গৰ মাজত বা আৰু যিসকলে এতিয়া মেধা তালিকাত নাম আহিছে তেখেতসকলৰ লগত শ্বেয়াৰ কৰিব পাৰে এই ইনফৰমেশ্যন টাইপ ভিডিওটোৰ কাৰণে ধন্যবাদ বন্ধু-বান্ধৱীসকল জয় অসম